Hi friends, welcome to my YouTube channel JD Kitchen. ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। কেইটুকুৰামান আলু লৈছোঁ বইল কৰা। এটা কাটি লোৱা পিঁয়াজ দি দিছোঁ। দুটা জলকীয়া কাটি লৈছোঁ, মিমিকৈ এইকেইটা দি দিলোঁ। আৰু আধা চামুচমান জলকীয়া গুড়ি দিছোঁ। আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। আপোনালোকে গম পাব লৈছেনে আজি কি বনাব লৈছোঁ? তো আজি বনাম ভাতকেৰেলাৰ পোৰ। তো সকলোৱে খাইছে চাগে, তো যদি নাই খোৱা আৰু মই দেখুওৱাৰ দৰে বনাই খাই চাব, বহুত সোৱাদ হয় আৰু মোৰ বৰ প্ৰিয়, খাই বহুত ভাল লাগে। আলুখিনি এতিয়া পিটিকি লোৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া ভাতকেৰেলাখিনি গুটিখিনি উলিয়াই ল'ম, মানে মাজৰ অংশত যোনখিনি গুটি আছে যে সেইখিনি উলিয়াই ল'ম। আপোনালোকে পাৰিলে গুটিখিনি আলুৰ লগত পিটিকা কৰিও দিব পাৰে যদি কোমলীয়া গুটি হয়। মই গুটিখিনি নিদিওঁ, মই এইখিনি উলিয়াই দিম গুটিখিনি। তো ভিডিঅ'টো আপোনালোকে স্কিপ নোহোৱাকৈ চাই থাকক কেনেকৈ বনাওঁ। আৰু ইমানখিনি মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ আগলৈ চাই থাকিব বুলি আশা থাকিল। তো ভিডিঅ'বোৰ চাই থাকিব। ভালকৈ গুটিখিনি উলিয়াই লৈছোঁ। ভালকৈ উলিয়াই ল'ব লাগিব, নহ'লে আলুখিনি ভালদৰে ফিলিং নহ'ব মাজত ধুনীয়াকৈ। ভালদৰে উলিয়াই লৈছোঁ গুটিখিনি। এতিয়া গোটেইখিনি ধুনীয়াকৈ উলিয়াই লৈ হৈ গ'ল। মই 4টামান ভাতকেৰেলা বইল কৰি লৈছোঁ, চিনাই লোৱা। এতিয়া আলুখিনি ধুনীয়াকৈ মাজৰ অংশখিনি ধুনীয়াকৈ লগাই ধুনীয়াকৈ মিলাই দিম। পিচ পিচকৈ ধুনীয়াকৈ লগাই লৈছোঁ আলুখিনি। ভালকৈ লগাই ল'ব লাগিব। এইদৰে গোটেইখিনি আলু লগোৱা হৈ গ'ল ভাতকেৰেলা খেতিত। এতিয়া অলপ বেচন লৈ লৈছোঁ। বেচনৰ সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। পাৰিলে অকণমান জলকীয়া গুড়িও দি দিব। মই জলকীয়া গুড়ি অকণমানো দি দিছোঁ আৰু অকণমান হালধি পাউডাৰ দি দিছোঁ। আৰু ভালদৰে এইখিনি মিহলাই ল'ম। এতিয়া পানী দি ধুনীয়াকৈ মিলাই দিম। ধুনীয়াকৈ জুলীয়া নিচিনা বনাই ল'ম। আৰু এটা কথা কওঁ, আপোনালোকে যদি মই বেলেগ এটা ষ্টাইলত বনাওঁ আৰু সেইটো কাৰণে মই বেছি জুলীয়া পনীয়া কৰি লৈছোঁ। যদি আপোনালোকে মই ব্ৰেড ক্ৰাম্পছ দি বনাম, যদি আপোনালোকৰ ব্ৰেড ক্ৰাম্পছ নাথাকে বা বিস্কুটৰ গুড়ি নাথাকে, আপোনালোকে ইমান জুলীয়া নকৰিব, বেচনৰ লেয়াৰটো অকণ ডাঠকৈ থ'ব। এতিয়া অলপ ৰিফাইন তেল দি দিলোঁ আৰু অলপ মিঠাতেল দি দিলোঁ। ৰিফাইন মিঠাতেল দুইটা দি বনাওঁ, ভাল লাগে এনে খাই। আপোনালোকে ৰিফাইন দিও বনাব পাৰে, নাইবা মিঠাতেল দিও বনাব পাৰে, বা দুইটা মিঠাতেল ৰিফাইন দুইটা দি বনাব পাৰে। এতিয়া বেচনৰ পিচিৰে ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু এতিয়া ব্ৰেড ক্ৰাম্পছত মিলাই দিলোঁ ধুনীয়াকৈ। বেচনত মিলাই লৈছোঁ, আকৌ ব্ৰেড ক্ৰাম্পছত দি দিছোঁ। তেলখিনি গৰম হৈছে আৰু লাহে লাহে অকণমান গৰম হৈছে ধুনীয়াকৈ। এতিয়া দি দিম। ধুনীয়াকৈ দি দিছোঁ। এতিয়া অকণমান সিজি লওক এটা ছাইড। এতিয়া অলপ এটা ছাইড সিজিছে, মানে সেইটো ছাইডলৈ উলটিয়াই দিছোঁ। এনেকৈ অলপ হিলাই দিব লাগিব ভালদৰে। চাব লাহে লাহে হিলাই দিব, নহ'লে এনেকৈ অকণমান ভাগি যায় বেছি জোৰকৈ হিলাই দিলে। তো উলিয়াই দিওঁতে ভালকৈ উলিয়াব।
ধুনীয়াকৈ ৰঙচুৱা কালাৰ এটা আহি গৈছে আৰু অকণমান দেৰি পিছত সিজি হৈ যাব ধুনীয়াকৈ নমাই দিম বাৰু এতিয়া নমাই দিছোঁ প্লেট এখন লৈছোঁ ধুনীয়াকৈ তাত উলিয়াই দিছোঁ আপোনালোকে এনেকৈ বনাই খাই চাব বহুত ধুনীয়া লাগে খাবলৈ এনেকৈ বনাই চালে ভাতকেৰেলা কিন্তু পুৰ হয় ন বহুত ধুনীয়া খাবলৈ মানে বহুত ধুনীয়া লাগে মোৰতো পূৰা প্ৰিয় হয় আপোনালোকে এইদৰে যদি বনাই খায় খুব সুন্দৰ হ'ব ধুনীয়া কৰিব আৰু আজিলৈ আহিলোঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' লাইক আৰু কমেণ্ট কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই গাইজ ছাবস্ক্ৰাইবটো কৰি দিব